Hello everyone, welcome to my YouTube channel. আপোনালোকক বহুত দিনৰ বিৰতিৰ পিছত মই মিগাক্ষী ফুকনে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। পিম্পলছ পুৰা হৈছে, পুৰা হেক্টিক দিন চলি আছে আৰু বহুত বিজি শিডিউলৰ পিছত মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন ব্লগ বনোৱা নাছিলোঁ কাৰণ বহুত বিজি আছিলোঁ। বহুত কিবা কিবি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব আছে আৰু আপোনালোকে যাতে ছাপোৰ্ট কৰে আগৰ নিচিনা সেয়াই আপোনালোকক ভাবিছোঁ। আৰু কিনো ক'ম, ভণ্টি HS দিছিলে, তাই ষ্টাৰ মাৰ্কছ পাই পাছ কৰিলে, ভাল হ'ল ৰিজাল্ট। আৰু মা ৱাৰ্ড মেম্বাৰ খেলিছিলে, তো জিকিলে। তো এইবোৰ ঘৰত পাৰ্টি চাৰ্টি হৈ থাকোঁতে বহুত দিন গুচি গ'ল আৰু এনেকৈ দিন বাগৰিলে। মা গোটেই কেনভাছ কৰি ফুৰে, পাপাক কেনভাছ কৰি ফুৰে ঘৰত। মই স্কুলৰ পৰা আহি পাওঁহে, টিউশ্যনৰ পৰা আহি কিনে ভাত পানী বনোৱাত লাগি যাওঁ আৰু। তো ভিডিঅ' কৰিবলৈ মন চন নাযায় আৰু বহুত ভাগৰ লাগে। তো বহুত সময়ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়াৰ পৰা কণ্টিনিউৱাছ যাম বুলি আপোনালোকক সকলোকে আশা দিছোঁ। মানে কণ্টিনিউৱাছ কৰিম আৰু যিমান পাৰোঁ। লাইফটো হেক্টিক নহ'লে নহ'বই। লাইফ ইজ এবাউট ষ্ট্ৰাগল এণ্ড ষ্ট্ৰাগল এণ্ড ষ্ট্ৰাগল। টু থিংছ ইম্পৰ্টেণ্ট ইন আৱাৰ লাইফ, ষ্ট্ৰাগল। আমি যদি লাইফত হাৰ্ড ৱৰ্কিং আৰু ষ্ট্ৰাগল নকৰোঁ তেন্তে ছাকচেছফুল কেতিয়াও নহয়, হয়নে গাইজ? এইটো মুখত ক'বলৈ বেলেগ ইজি, কিন্তু কাৰ্যকথাত কৰিবলৈ বহুত টান, কিন্তু কৰিবই লাগিব। লাইফ ইজ এবাউট ষ্ট্ৰাগল নকৰিলে আৰু হাৰ্ড ৱৰ্ক নকৰিলে আমি কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰোঁ। এটা এক্সাম দিবৰ কাৰণে আমি বহুত পঢ়িবলগীয়া হয় আৰু পঢ়িলেহে আমি ভাল মাৰ্কছ পাম, গুড মাৰ্কছ পাম, হয়নে নহয়? আৰু আমাৰ মা ৱাৰ্ড মেম্বাৰ জিকিলে, তাৰপৰা প্ৰেচিডেণ্টৰ ৰিজাল্ট ওলাব। তো মায়ে বা হায়েষ্ট ভোটতে জিকিছে দিখাৰী পঞ্চায়তত, দিগলৈ পঞ্চায়তত। বাট এতিয়া চাওঁ ৰিজাল্টটো কেতিয়া হয়। যিটো প্ৰেচিডেণ্ট পাব বুলি আশা থাকিল। মাকো ব্লেছ কৰিব চবেই যাতে মা পায়। আৰু সেয়াই আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ থাকি গৈছিলে। এতিয়া ভণ্টিও এডমিশ্যনৰ প্ৰচেষ্টা চলি আছে, তাই এডমিশ্যন কৰিছে, তাৰপিছত পলিটেকনিকো দিব। প্লাছ তাই এতিয়া আশীৰ্বাদ কৰিব যাতে তাই আগৰ লাইফটো আগবাঢ়ি যায়। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। এতিয়াৰ পৰা কণ্টিনিউৱাছ ভিডিঅ' পাব বুলি আশা দিছোঁ। আৰু মানে আশা নহয়, মানে মই ডেইলি লাইফত কি কৰোঁ চব দেখাম। আৰু স্কুললৈ যোৱা আৰু মানে আমি বহুত সোনকালে ওলাই যাওঁ আৰু ইয়াৰ পৰা অকণমান মানে মোৰ ঘৰৰ পৰা অকণমান দূৰ হয় বাৰু স্কুললৈ, ইমানো দূৰ নহয়, 15 মিনিটছ লাগে আৰু। তো মানে সেইকাৰণে ভিডিঅ' চিডিঅ' কৰা নহয়, স্কুললৈ যাওঁ আহোঁ। আমাৰ স্কুল ছুটি হয় 2টা বজাত আৰু তাৰপৰা মই 2টাৰ পৰা 3টালৈকে টিউশ্যন কৰা হয়। তাৰপৰা টিউশ্যন কৰি আহোঁ মানে দেৰি হৈ যায়, ঘৰ পাওঁ মানে 4টা বাজে আৰু। তাৰপিছত মুখ চুখ ধুই নাপাওঁৱেই, টিউশ্যন পোৱালি আহি যায়, তো টিউশ্যন কৰা হয়। তো সেনেকৈয়ে দিনবোৰ বাগৰিছে আৰু হেক্টিক পুৰা লাইফটো। তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আজি ইমানেইতে থৈছোঁ, বাই বাই। আজি মই স্কুল নগ'লোঁ কাৰণ মোৰ এক্সাম আছে, তো এক্সাম যাবলৈ ৰেডি হৈ আছোঁ আৰু 11টাৰ পৰা এক্সাম আছে। চ' বাই বাই গাইজ, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মোৰ ভিডিঅ' যদি ভাল লাগিছে কমেণ্ট এটা মাৰিব আৰু লাইক এটা মাৰিব। বাই।